প্ৰথম অৱস্থাৰ পৰাই মোক বহুতখিনি সাহস প্ৰেৰণা উৎসাহ আৰু আৰ্থিকভাৱে সহায় কৰা এজন আৰু ব্যক্তি থাকি গৈছিল আৰু তেনে বহুত ব্যক্তিয়ে থাকি গৈছিল। আজি এই বৰ্তমান সময়খিনিত উপস্থিত থকা এজন ব্যক্তি হ'ল দেবেন পাত্ৰ, এই মকৰীয়া গাঁও, আৰু তেখেতক মই চিনাকি কৰাই দিছোঁ আপোনালোকৰ মাজত। এয়া হ'ল দেবেন পাত্ৰ, মকৰীয়া হয়। গতিকে তেখেতে মোক বহুতখিনি দিহা পৰামৰ্শ, গঠনমূলক পৰামৰ্শ দি আগবঢ়াই নিয়া বাদেও, নিজে শ্ৰমদান কৰা বাদেও মোক আৰ্থিকভাৱে যথেষ্ট সহায় কৰিছিল। গতিকে এয়া হ'ল দেবেন পাত্ৰ। নমস্কাৰ, মোৰ নাম দেবেন পাত্ৰ। এই কামটো যে 1 লাখ কলপুলি লগোৱাৰ মানে যিটো প্ৰচেষ্টা, সম্পূৰ্ণ ৰাইজৰ সহযোগত এই কামটো কৰা হৈছে আৰু ইয়াৰ মূলতে হাত ধৰিছে আপোনাৰ প্ৰাঞ্জল ডেকা ৰজা। নমস্কাৰ, আমাৰ হ'ল অসম হাতী ফান্দি ইউনিয়নৰ একেজন ছেক্ৰেটাৰী হয়। গতিকে আমাৰ ইয়াত তৃতীয় দিনৰ কাৰ্যসূচীত আমাৰ যি আমাৰ 1 লাখ কলপুলি ৰোৱা মকৰীয়াত কাৰ্যসূচী হাতত লোৱাইছিল, আজি তৃতীয় দিন। এই তৃতীয় দিনত আমাক সহায় কৰিবলৈ আগবাঢ়িছে অসম হাতী ফান্দি ইউনিয়নৰ সমূহ কৰ্মকৰ্তা। সম্পাদকে দুআষাৰমান আপোনালোকক ক'ব। 80 চনতে আমাৰ চিকাৰ বন্ধ হৈছিল। তাৰ পাছৰ পৰা চৰকাৰৰ লগত আমি অলপমান যোগাযোগ কৰিছোঁ যদিও একো ফল পোৱা নাই আমাৰ হাতী ফান্দি ইউনিয়নে। গতিকে আমি এইবাৰো লাগিয়ে আছোঁ আৰু নতুনকৈ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে লাগি আছোঁ। ৰেজিষ্ট্ৰেশ্যনটো হ'লে আমি চৰকাৰৰ লগত অলপ ভালদৰে যোগাযোগ কৰিম বুলি মনস্থ কৰিছোঁ। আমাৰ যাতে যিখিনি হাতী ফান্দি আৰু মাউত কামলা আছে, তেওঁলোকে বহুত কষ্ট খাইছে। আগত চিকাৰ হোৱাৰ অৱস্থাত তেওঁলোকে ধুনীয়াকৈ সংসাৰ চলাই আছিল। এতিয়া যেতিয়া চিকাৰটো বন্ধ কৰিলে চৰকাৰে, তাৰ পাছৰ পৰা মানুহখিনিৰ অৱস্থা নোহোৱা হৈছে। সেইকাৰণে আমি ভাবিছোঁ চৰকাৰৰ পৰা কিবা এটা অনুমোদন যদি দিয়ে, মানুহখিনি অলপ উপকৃত হ'ব বুলি মই আশা কৰি সমূহ ৰাইজৰ লগত এই কামটোত মানে সহযোগ কৰি আগুৱাই গৈ আছোঁ। বহুত ভাল লাগিছে, যিহেতু আপোনালোকৰ এই তৃতীয় দিনৰ কাৰ্যসূচীত আপোনালোকে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ যি কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়াইছে, গতিকে তেখেতৰ লগতে সকলো সদস্যবৃন্দলৈ আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ। লগতে মই এজনকৈ চিনাকি কৰাই দিম, আপুনি অলপ আগত আহক। তেখেত হ'ল আমাৰ অসম হাতী ফান্দি সদস্য। আপোনাৰ নাম কি আছিল দাদা? ৰামেশ। ক'ত হ'ল ঘৰ আপোনাৰ? ইয়াতে আপোনাৰ নাম? ৰাধেশ্বৰ সেনাপতি, ঘৰ শিলচাঙতে। গতিকে আপোনাৰ? জ্যোতিষ কোঁৱৰ, দৰাপানী, বৰফান্দি হয়। বহুত ভাল। আপোনাৰ নাম? কমলেশ্বৰ বৰদলৈ, গাঁৱৰ দৰাপানী। দাদা অলপ আগুৱাই আহক। আপোনাৰ নামটো? কলগছ কোঁৱৰ, ঘৰ দহালি। ইয়াতে ন? মোৰ ঘৰ মানিকো, মোৰ নাম পোপিয়ামান নাথ। আপোনাৰ? মোৰ ঘৰ বিহুগুৰি, মোৰ নাম কৰ্মচুমন। হয়। আৰু এখেত হ'ল আমাৰ খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা আমাৰ কাৰ্যসূচীত সহায় সহযোগ কৰা, শ্ৰমদানৰ লগতে আমাক যথেষ্টখিনি দিহা পৰামৰ্শ দিয়া এখেত ইয়াৰ আমাৰ স্থানীয় যুৱক হয়। আমাৰ কাৰ্যসূচীখিনি সকলোৱে আগুৱাই আহিছে, ভাল লাগিছে। আহি আমি মানে সকলোৰে সহায় সাৰথি লৈ আমি কামখিনি কৰিব পৰাৰ কাৰণে আমাৰ মানে ভাল আৰু। গতিকে এনেকুৱা কাৰ্যসূচী আমি আৰু ল'ম। আমাৰ পদক্ষেপ সকলোৱে আগবাঢ়ি আহক, সহায় কৰক, নহয় জানো? ঠিক আছে, আকৌ মই আহিছোঁ এইপিনলৈ। বাইদেউৰ নামটো কি আছিলে আপোনাৰ? অকমানি ডেকা। ঘৰ? আপোনালোকেও ইয়াৰ ইউনিয়নৰ সদস্য নেকি? সদস্য হয় ন? বাইদেউ আপোনাৰ নাম? বহুত ভাল লাগিছে আপোনালোকে ওলাই অহাৰ কাৰণে, কাৰণ আপোনালোকে এনেকৈ যদি আমাক সহায় অনাগত দিনত আমি কাৰ্যসূচী হাতত ল'বলৈ বহুত আগবাঢ়ি যাব, ভাল হ'ব। গতিকে দাদাৰ নাম আপোনাৰ? আবুল কালাম। আবুল কালাম ন? আপোনাৰ ঘৰ ইয়াতে নে? নেলি হয় ন? গতিকে আমাৰ কাৰ্যসূচী সহায় কৰাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এখেত হ'ল আমাৰ বহুত মানে দিহা পৰামৰ্শৰ লগতে আমাৰ কাৰ্যসূচী যিখিনি সম্পূৰ্ণৰূপে গঠনমূলক পৰামৰ্শৰ লগতে তেখেতলোকে আমাক যি সহায় কৰিছে, গতিকে ভাষাৰে ক'ব নোৱাৰিম। এয়া হ'ল শলাদা, আমাৰ স্থানীয় ব্যক্তি হয়, সমাজসেৱক হয়। গতিকে আমাৰ ইয়াৰ পৰিৱেশ কৰ্মী তেখেত। মই ধন্যবাদ জনাইছোঁ যিসকল আমাৰ লগত যিহেতু সহযোগিতা কৰিছে। আজি 10 বছৰ আগত আমি দেখা নাছিলোঁ, যিহেতু যি হাতী আৰু মানুহৰ সংঘাত। গতিকে আমি অবাক হৈ গৈছোঁ, কাৰণ আজি ঘৰ ভাঙিছে, ভঁৰাল ভাঙিছে, মানুহ মাৰিছে। গতিকে আমি খুব দুখিত হৈছোঁ। গতিকে আমি কি কৰিছোঁনো? এই সংসাৰখনত আহিনি কিবা কাম কৰিব পাৰিছোঁ জানো? একো কৰা নাই, খালি খাইছোঁ, বৈছোঁ, শুইছোঁ।
গতিকে তেখেতৰ কাৰণে আমি অলপ হ'লেও আমি চিন্তা চৰ্চা কৰাটো আমি প্ৰয়োজন। গতিকে কি কৰিব পাৰোঁ, তথাপিও আমি যে আজি কলপুলি আমি ৰোপণ কৰিছোঁ 1 লাখ, গতিকে আমি ইয়াত থমকি নৰম। যিদিনালৈকে আমি 1 লাখ পুলি আমি কলপুলি ৰোৱা শেষ নহয় সেইদিনালৈকে আমি ইয়াত থমকি নৰম। গতিকে আমাৰ লগত সমূহ ৰাইজে সহায় সহযোগিতাৰে ইয়াত স্বতঃস্ফূৰ্তভাৱে ইয়াত সহযোগিতা কৰিছে। তেখেতসকলক আমি নমন কৰিছোঁ ইয়াৰ পৰাই। গতিকে আমি সদায় সহযোগিতা পাম বুলি ভাবিছোঁ। গতিকে তেখেতসকলক আমি সদায় শ্ৰদ্ধাৰে জনাম। আৰু ইয়াতে এটা কথা ওলাই আছে যে ইয়াত ৰাইজৰ বা চৰকাৰৰ ফালৰ পৰা ডাঙৰ স্কিম আনি এনেকৈ ভুল প্ৰচাৰ প্ৰেৰণ কৰি আছে। তেখেতসকলক আমি আমাৰ যিটো কাম কৰা দেখিল হয়তো তেখেতসকলেও আজি মানিব লাগিব, কিয়নো ৰাইজৰ দ্বাৰা আমি কাম কৰিছোঁ। গতিকে আৰু আমি ভুৱা প্ৰচাৰ শুনি আছোঁ, ইয়াতে বহুত মানুহ আহিলেহেঁতেন, কিন্তু আমাৰ ইয়াৰ পৰাই সেইবিলাক ডাঙৰ স্কিম আনি এনেকৈ কাম কৰি আছে বুলি এনেকৈ বহুত মানা বাধা কৰিলে। গতিকে তেখেতসকলক আমি ভৱিষ্যতলৈ যাতে এইবিলাক আমাৰ লগত অপপ্ৰচাৰ নকৰে, গতিকে তেখেতসকলক আমি ইয়াৰ পৰাই সকীয়াই দিছোঁ। ধন্যবাদ। যিহেতু তেনেকুৱা ভুৱা প্ৰচাৰৰ কাৰণে আমাৰ যিখিনি মানুহ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া আছিল তাৰ যথেষ্ট সংখ্যক মানুহে কমি গৈছিলে। গতিকে এনেধৰণৰ প্ৰচাৰ কেতিয়াও হ'ব নালাগে, কাৰণ ইয়াৰ যেতিয়ালৈকে আপোনাৰ সম্পূৰ্ণ তথ্য নাজানে তেতিয়া মানুহখিনি বিভ্ৰান্ত কৰি আমাৰ এই শুভ কামটোত তেনেকুৱা ব্যাঘাত নজন্মাবলৈ আমাৰ এই মঞ্চৰ পৰাই সকীয়াই দিছোঁ। লগতে মই হাতী ফান্দি এখেত হ'ল মই দাদা কি নাম আছিল আপোনাৰ? মোৰ নাম চিতেশ্বৰ বৰদলৈ, মোৰ মৰিগাঁও টেঙাগুৰি ঘৰ। মৰিগাঁও টেঙাগুৰি। আপুনি তাৰ পৰা আহিছে? তাৰ পৰা আহিছে। বহুত ভাল এদিন সময় দিছে শ্ৰোতান দিয়াৰ বাবে বহুত আমাৰ তৰফৰ ধন্যবাদ। নমস্কাৰ, মই এজন আছাম হাতী ফান্দি ইউনিয়নৰ সদস্য হওঁ আৰু আমাৰ এই ইউনিয়নটো বহু বছৰ ধৰি পেলাই কাম কাজখিনি কৰি আছে। আৰু অন্তিম পৰ্যায়ত আমি এতিয়া দেখিছোঁ যে আমি কোনো ধৰণৰ সহায় সহযোগিতা চৰকাৰৰ ফালৰ পৰা পোৱা নাই। তাৰ বিনিময়ত আমি ৰেজিষ্ট্ৰেশ্যন এটাও অলৰেডি আমি কৰিবৰ কাৰণে যো-জা কৰি আছোঁ গুৱাহাটীত। কামখিনি প্ৰচেছ চলি আছে। কিছুদিনৰ ভিতৰতে আমাৰ ৰেজিষ্ট্ৰেশ্যনটো আমি পাম আছাম হাতী ফান্দি ইউনিয়নৰ নামত। আৰু তাৰ লগে লগে আমি যিখিনি হাতী ফান্দি, মাউত, যোগালী, ঘাঁহি এইবিলাক যিবিলাক আছে আমাৰ লগত, আৰু তেওঁলোকে সক্ৰিয়ভাৱে সকলোৱে আমি কামখিনি কৰি আছোঁ। আৰু হাতী মানুহৰ যিটো সংঘাত এতিয়া দিনক দিনে খুব বাঢ়ি গৈছে, কাৰণ পাহাৰবিলাকক কাটি ধ্বংস কৰিছে আৰু সেইটো কাৰণে পাহাৰত মানে খাদ্যৰ অভাৱ হৈছে। আৰু সেইকাৰণে হাতীবিলাক গোটেই ভৈয়ামলৈ গুচি আহে। ভৈয়ামৰ ৰাইজৰ ধান খেতি আৰু অন্যান্য খেতি যিবিলাক কৰে সেইবিলাক ধ্বংস কৰিছে। পৰা আমাৰ কাৰ্যসূচীত সহযোগ কৰাৰ বাবে আপোনালৈ আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। আৰু লগতে মই আকৌ চিনাকি কৰি দিব ওলাইছোঁ, তেখেত হ'ল বহুত বয়স হৈছে এতিয়া। আপোনাৰ এই কামটো ইউনিয়নত আপুনি সোমাই থকা কিমান বছৰ হ'ল বাৰু আপোনাৰ? এইটোতো মোৰ ফান্দি কৰা এইটো 20 বছৰ হৈছে। 20 বছৰ হৈছে ন? 20 বছৰৰ পিছৰ পৰা এতিয়ালৈ বৰ্তমান 40ৰ ওপৰত হৈছে মানে মহল বন্ধ কৰে। তেতিয়ালৈ এতিয়া এনেকৈ আছোঁ আৰু মানে টিকাৰ নাই। আৰু আমাক যেতিয়া নেকি মহলটো বন্ধ কৰে আমিতো এইবিলাক একো নাজানো, পিছতহে শুনিছোঁ যে নাই মহল বন্ধ। তেতিয়া আমি এটা চিন্তা কৰিছোঁ যে মহলটো যে গভৰ্ণমেণ্টে বন্ধ কৰিলে ক'ব নোৱাৰিলে আমি এতিয়া কি কৰি খাম। আমাৰতো এটা উপায় লাগিলে, সেইটো কাৰণে আমি ফান্দিবিলাকে মানে এটা গভৰ্ণমেণ্টক বিচাৰ এটা দিছিলোঁ যে চাৰসকলবোৰে এনেকৈ হ'ল, আমাৰতো দুখীয়া মানুহ, আমাৰ এতিয়া উপায় বুদ্ধি নাই, এতিয়া আমি কি কৰি খাম। আমাক মানে ক্ষতিপূৰণটো দিলে কিবা এটা নহয় কিবা এটা কৰি আমি খাবলৈ পাৰিম। হয়, আপুনি এই কাৰ্যসূচী আমাৰ যিটো কাৰ্যসূচী আছিলে প্ৰথম দিনা 8 তাৰিখৰ, সেই 8 তাৰিখৰ দিনা আপুনি আহিছিলে? সেইদিনা মই গম নাপালে ন? কি নাম আছিলে আপোনাৰ? মিলিক ডেকা। মিলিক ডেকা ক'ৰ হয়? এই মৰিগাঁও মৰাকৰম বুলি কয়। হয়, বৰফান্দি। হয় হয়, বৰফান্দি হয় ন? ঠিক আছে, বহুত বহুত ধন্যবাদ যিহেতু আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে। আৰু এজন আছে, তেখেত হ'ল আমাৰ হাতী ফান্দি ইউনিয়নৰ সদস্য। কি নাম আছিল দাদা আপোনাৰ? গোপাল ডেকা। ঘৰ ক'ত হয় আপোনাৰ? কেইবছৰ হ'ল এই ইউনিয়নত কাম কৰা? ইয়াত একেলগে কৰা। বহুত বহুত ধন্যবাদ আমাৰ কাৰ্যসূচীত সহায় সহযোগিতা শ্ৰমদান আগবঢ়োৱাৰ বাবে আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ।
গতিকে এনেদৰে আমাৰ বহুতোৰ কিছুমান ব্যক্তি ৰৈ গৈছিল, যিবিলাক ব্যক্তি কিছুমান আমাৰ সংবাদ মাধ্যমে ঢুকি পোৱা নাছিলে। এই ক্ষেত্ৰত আমাক সহায় সহযোগিতাৰ লগতে প্ৰথম অৱস্থাৰ পৰাই মোক বহুতখিনি সাহস, প্ৰেৰণা, উৎসাহ আৰু আৰ্থিকভাৱে সহায় কৰা এজন আৰু ব্যক্তি থাকি গৈছিল, আৰু তেনে বহুত ব্যক্তিয়ে থাকি গৈছিল। আজি এই বৰ্তমান সময়খিনিত উপস্থিত থকা এজন ব্যক্তি হ'ল দেবেন পাত্ৰ, এই মকৰীয়া গাঁও, আৰু তেখেতক মই চিনাকি কৰাই দিছোঁ আপোনালোকৰ মাজত। এয়া হ'ল দেবেন পাত্ৰ, মকৰীয়া হয়। গতিকে তেখেতে মোক বহুতখিনি দিহা পৰামৰ্শ, গঠনমূলক পৰামৰ্শ দি আগবঢ়াই নিয়া বাদেও, নিজে শ্ৰমদান কৰা বাদেও মোক আৰ্থিকভাৱে যথেষ্ট সহায় কৰিছিল। গতিকে এয়া হ'ল দেবেন পাত্ৰ। নমস্কাৰ, মোৰ নাম দেবেন পাত্ৰ। এই কামটো যে 1 লাখ কলপুলি লগোৱাৰ মানে যিটো প্ৰচেষ্টা, সম্পূৰ্ণ ৰাইজৰ সহযোগত এই কামটো কৰা হৈছে, আৰু ইয়াৰ মূলতে হাত ধৰিছে আপোনাৰ প্ৰাঞ্জল ডেকা ৰজা। প্ৰাঞ্জল ডেকা ৰজাৰ সহযোগত গোটেই মানে 1 লাখ কলপুলি লগোৱাৰ ৰাইজৰ সহযোগত এই কামটো কৰা হৈছে। গতিকে ৰাইজে ভুৱা প্ৰচাৰত ভুল নাযায়, ওতঃপ্ৰোতভাৱে জড়িত কৰিলে। আমি যেনেকৈ ধৰক ৰাইজৰ ওচৰত গ'লোঁ, ৰাইজে তেনেকৈ আমাক সহায় সহানুভূতি জনালে। তেওঁলোকে আহি গোটেই 1 লাখ কলপুলি লগোৱাৰ যিটো মানে প্ৰচেষ্টা হাতত ল'লে, সেই সফল ৰূপায়ণ কৰিলে। কৰাৰ পিছত এই অঞ্চলৰ মানুহখিনিক যেনেকৈ সহায় কৰিছে, হাতী মানুহৰ সংঘাত ৰাইজে জানে। গতিকে সেই সংঘাতৰ আঁত ধৰি ৰাইজৰ ওচৰত আমি গ'লোঁ, গৈ ৰাইজে যেনেকৈ আমাক সহায় সহানুভূতি জনালে, ইয়াত মানে আঁত ধৰিলে প্ৰাঞ্জল ডেকা ৰজা আৰু বকুল গগৈ ডাঙৰীয়া। তেওঁলোকক মানে আমি কোনোদিন পাহৰিব নোৱাৰোঁ। তেওঁলোকে যদি আমাক এজন হ'ল আপোনাৰ গহপুৰ আৰু এজন হ'ল আপোনাৰ নগাঁও। তেওঁলোক ডিষ্ট্ৰিক্টটো বেলেগ হ'ব পাৰে, বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহি নেকি আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত তেওঁলোকে আহি কাম কৰিছে। আমাৰ মৰিগাঁৱত থকা মানুহখিনি কিয় শুই থাকিব লাগে? চবেই আহক, চবেই কৰক। ইয়াত ভুৱা প্ৰচাৰ কৰিব নালাগে, ভুৱা প্ৰচাৰ মানে ভুল যাব নালাগে। এইটো কাৰ্যসূচী এবাৰ গ'ল, আৰু নেক্সট কাৰ্যসূচীত আহিলে সকলোৱে সহযোগ কৰক। আৰু যিবিলাকে ভুল বুজাবুজি হৈ আছে, তেওঁলোকেও মানে ভুল বুজাবুজি হ'ব নালাগে। একেলগে কাম কৰোঁ, সকলোৱে ওলাই আহক। এনেকৈ ভুল বুজাবুজি থাকিলে আমাৰ অঞ্চল বা দেশৰ কোনো উন্নতি নহ'ব। গতিকে সকলোৱে আহক, আমি সমানে কাম কৰোঁ। সমানে কাম কৰিলে আমাৰ অঞ্চল বা দেশৰ সকলোৱে মানে ডেভেলপ হ'ব পাৰিম। গতিকে ইমানে, মই আৰু দীঘলীয়া নকৰোঁ, ইমানেই কৈ আৰু সামৰণি মাৰিছোঁ। গতিকে এনেকুৱা বহুত ভুৱা প্ৰচাৰ চলিছিলে, যিবিলাক ভুৱা প্ৰচাৰে কিছুমান মানুহক বিভ্ৰান্ত কৰি পেলাইছিলে, আৰু তাৰ ফলত আমাৰ কাৰ্যসূচীটোত যিমানখিনি মানুহ হ'ব লাগিছিল, ঠিক সিমান পৰিমাণৰ মানুহ নহ'ল। বিভ্ৰান্ত কৰা সেইখিনিক আমাৰ এই মঞ্চৰ পৰাই সকীয়াই দিছোঁ। যিহেতু আমাৰ NGO প্ৰজেক্ট নহয়, আৰু NGO বা প্ৰজেক্ট হোৱা হ'লে আমি ৰাইজৰ মাজত তেনেকুৱা বহুল প্ৰচাৰ কৰিব নোৱাৰিলোহেঁতেন। গতিকে এইবিলাক হ'ল কিছুমান চকু চৰহা, যিহেতু দেশৰ উন্নতি বা সমাজৰ প্ৰতি উন্নতি হোৱাটো নিবিচাৰে, আৰু তেখেতসকলক আমাৰ এই মঞ্চৰ পৰাই সকীয়াই দিছোঁ, যাতে তেনেধৰণৰ কোনো বিভ্ৰান্ত কৰি ৰাইজক যিবিলাক সৎ কাম, সঁচা কাম, সেইবিলাক কামত যেন ব্যাঘাত নজন্মায়, তাৰ প্ৰতিও অনুৰোধ লগতে ইয়াৰ পৰাই সকীয়াই দিছোঁ।